নমস্কাৰ এণ্ড গুড মৰ্ণিং। আজি মই ৰাতিপুৱা ওলালোঁ এটা প্ৰশিক্ষণলৈ, আৰু এই প্ৰশিক্ষণটো ক'ত হৈ আছে আৰু ক'ত হ'ব আৰু কি প্ৰশিক্ষণ আপোনালোকক গৈ দেখাই আছোঁ। আৰু এই যাওঁতে দেখিলোঁ বাৰীতে ইমান ধুনীয়াকৈ ডালিয়া ফুল ফুলি আছে, তাৰে সৰু কেপচাৰ এটা ল'লোঁ আৰু নিশ্চয় ইমান ধুনীয়া। আৰু মোৰ লগত গৈছে মা আৰু ওচৰে দুজনী খুৰী, আৰু এয়া মই গৈ আছোঁ, পালোহি সেই ঠাই। দেখিছেনে সকলোৱে কামত ব্যস্ত হৈ আছে মানে। আৰু এই প্ৰশিক্ষণ দিয়া ঠাইডোখৰ হৈছে সোণালী জনজাতি গাঁও। আৰু এইবোৰ দেখি আপোনালোকে অলপ গম পাইছেই আজি প্ৰশিক্ষণটো কি হ'ব। আজি মই ল'বলৈ অহা প্ৰশিক্ষণটি হৈছে মাছৰুম খেতিৰ ওপৰত, আৰু মাছৰুম খেতি কেনেকৈ কৰা হয় আপোনালোককো দেখাওঁ আৰু ময়ো শিকি লওঁ। আৰু দেখিছেনে এনেদৰে সৰু কাটিব লাগে বোলে, তাৰ কাৰণে কাটি আছে সকলোৱে। এইয়া দেখিছেনে, আৰু এয়া কাটি শেষ হ'ল। এইবোৰ এনেকৈ কাটি ল'ব লাগে বোলে, এনেকৈ দেখিছে, এনেদৰে ধুনীয়াকৈ কাটি ল'ব লাগে বোলে। কাটি লোৱাৰ পাছত ধুব লাগে বোলে, আকৌ গোটেইবোৰ লগ হৈ আমি ধুলোঁগৈ, এনেদৰে ধুব লাগে। প্ৰথম দিন বুলি আজি ইমানতে সামৰা হ'ল, আৰু অকল কাইলৈ আছে, একেদিনা শেষ নহয়, কেইবাদিনো আছে। আৰু এয়া ঘৰত ভেড়া দেখিলোঁ, এনেও ভেড়াটো ভিডিঅ'ত দেখি থাকোঁ, কিন্তু ওচৰৰ পৰা নাই দেখা যে, ওচৰৰ পৰা দেখি ভিডিঅ' এটাকে কৰি ল'লোঁ। এয়া দেখিছেনে, ধুনীয়াই দেখিবলৈ ওচৰৰ পৰা, ধুনীয়া। এয়া গুটলু মুটলু। আজিলৈ বাই বাই, আকৌ লগ পাম।